কথা তোমাক কোনে ক'লে মইতো কাহালেও শ্ৰী হৰিৰ নাম উচ্চাৰণ কৰা নাই হৰিমোৰ ঘোৰ শত্ৰু জানে সৰ্বজনে এই মই তোৰ হৰিৰ নাম উচ্চাৰণ নকৰে বিপৰা পারে পারে পর সত্ত্বেও হরির নাম নকরিবে উচ্চারণ আর যদি উচ্চারণ কম তেতিয়া পুত্র বলি হিত বলি মই তোকে নকরিম ক্ষমা পুতলার দরে নৈশ সম্মুখৰ পৰা গুণৱান পুত্ৰকুমাৰ বুজিছো কোনোবাই গোপনে গোপনে আহি প্ৰহ্লাদ কুমাৰী হৰিৰ এই কৰি দিলেহি পুত্ৰ ভাজ্য স্নেহতে আজি মই তোমালোকে মোকে উদ্ধাৰ কৰিব পাৰিবানে দৈত্যপতি ত্ৰিভুৱন বিজয় আপুনি সখা গঢ়া পৃথিৱীৰ অদৃশ্য হৈ কিবা হেতু চিন্তাকাল প্ৰহ্লাদ কুমাৰ কোনোবাই গোপনে গোপনে আহি হৰিৰ শিকনি দিলেহি এই আছে যত দানৱ কুলত দৈত্য শিশু প্ৰহ্লাদৰ সহিতে হস্ত বৰুণৰ পাখে বান্ধি থৈব কতকাল আপুনি বয়স হলে বুদ্ধিও হব ভাল কিন্তু এটি কথা ৰাখিবা মনতে প্ৰহ্লাদৰ সহিতে দৈত্য শিশুসকলক যদি পাৰ্গত কৰি তুলিব নোৱাৰা বামনৈ হস্ত তেন্তে কিন্তু ইয়াৰ শাস্তি অতিকে বিকট